हेलो एवरीवन आज লৈ আহিছো আপোনালোকৰ কাৰণে খুব কম মূল্যতে বহুত কেইযোৰ ধুনিয়া ধুনিয়া কাপোৰ বিভিন্ন কোৱালিটিৰ আছে আপোনালোকে চাব এজোৰ এজোৰকে দেখাই যাম আৰু যদি আমাৰ চেনেলটো আপোনালোকে পোন প্ৰথমবাৰৰ বাবে চাইছে পিটিএসি আসামিজ ওয়্যাৰ হেতু আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু পোন প্ৰথমতে দেখাইছো এজোৰ ধুনিয়া বুৱা জোৰা একদম ধুনিয়া ঘৰত পিন্ধিবলৈ বা ওচৰত যাবলৈ খুব ভাল হ'ব আপোনালোকৰ কাৰণে কটন বুৱা জোৰা হ'ব এখন আহিব চাদৰ আৰু মেখেলাখন লগত আছে আপোনালোকক দেখাই গৈছো চাব খুব ধুনিয়া এখন মেখেলা আৰু লগত থাকিব ব্লাউজ পিস ইয়াত নাথাকে গতিকে আপোনালোকে এইটো জোৰা ল'ব পাৰিব মাত্ৰ 500 টকাত আমাৰ পৰা গতিকে স্ক্ৰিনশ্বট লৈ ল'ব যদি ভাল লাগে আৰু আমি কন্টাক্ট নাম্বাৰ দিম তাত কন্টাক্ট কৰিব পাৰে नेक्स्ट जोराটো দেখাইছো খুব ধুনিয়া এটো সব কটনৰ জোৰা প্যাৰট গ্ৰীন কালাৰ খুব ধুনিয়া লাগিব পিন্ধিলে এমব্ৰয়ডাৰী জোৰা এইটো জোৰা আপোনালোকে ঘৰত বহি মাত্ৰ 550 টকাতে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব যদি এনেকা জোৰা প্ৰয়োজন হৈ আছিল আপোনালোকে স্ক্ৰিনশ্বট লৈ আমালৈ পঠাই দিব খুবেই বেছি ধুনিয়া হয় স্ক্ৰিনশ্বট ল'ব আমালৈ পঠাই দিব মাত্ৰ 550 টকা মেখেলাখন দেখাই আছো এইখন আহিব মেখেলা আৰু ব্লাউজ পিসও আছে গতিকে ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমালৈ পঠাই দিব এইবাৰ লৈ আহিছো এইযোৰ লিনেন কটন জোৰা যেটো বৰ্তমান বহুত বেছি ট্ৰেন্ডত আছে আপোনালোকে আমাৰ পৰা খুব কম মূল্যত আৰু খুব ধুনিয়া কোৱালিটিৰ লিনেন কটন এইটো ৰেডি টু ওয়্যাৰ কৰি থোৱা আছে ল'ব পাৰিব এইটো মসুৰ টাইপ পিচ কালাৰ টাইপৰ এটা জোৰা খুবেই বেছি ধুনিয়া যদি ভাল লাগিছে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু সাইডৰ ফালে এখিনি সাটিন পাৰি দিয়া হৈছে খুব ধুনিয়া হয় এইবোৰ জোৰা ধুলেও নষ্ট নোহোৱা ডিজিটেল প্ৰিন্টৰ এনেকুৱা জোৰাবোৰ আপোনালোকে পিটিএস আসামিজ ওয়্যাৰৰ পৰা ল'ব পাৰিব মাত্ৰ 850 रुपीजত যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব লৈ পেলাই আমালৈ পঠাই দিব আমি আপোনাক কন্টাক্ট নাম্বাৰ দি দিম ভাৰতৰ লগতে পৃথিৱীৰ যিকোনো চুকৰ পৰা চাই থাকিলে আপোনালোকে আমাৰ পৰা কাপোৰ ক্ৰয় কৰিব পাৰিব এইটো জোৰা দেখালো এনেকুৱা বিভিন্ন আছে মই দুই এজোৰ আজি দেখাই দিম আৰু চাব বিচাৰিলে আমাৰ যোগাযোগ নম্বৰত কন্টাক্ট কৰিব পাৰে नेक्स्ट এটা লিনেন কটন জোৰা দেখাইছো খুবেই ধুনিয়া এইটো আহিব স্কাই ব্লু কালাৰত কিমান ধুনিয়া জোৰা চাই ল'ব এইটো সাটিন পাৰি আছে সাদৰৰ সাইড পটি হিচাপে আৰু বডিটো তেনেকুৱা একদম লাইট কালাৰ স্কাই ব্লু প্ৰিন্ট কৰা হৈছে আৰু গাটোৰ সাইডৰ ফালে পটিৰ দৰে এনেকে মগৰ বুটা দি বসা হৈছে দেখাই দিছো এইযোৰ ৰেডি টু ওয়্যাৰ কৰি থোৱা হোৱা নাই গতিকে আপোনালোকে আমাৰ পৰা মাত্ৰ 800 रुपीजত ল'ব পাৰিব যদি ভাল লগা জোৰা ভিতৰত আপোনালোকৰ পৰিছে স্ক্ৰিনশ্বট ল'ব আৰু আমালৈ পঠাই দিব এইটো জোৰা খুব ধুনিয়া আপোনালোকে জোৰ পৰা হলেও ল'ব পাৰে জাস্ট আমাক কন্টাক্ট কৰিব আৰু ভিডিওটো পাৰিলে চাব আৰু শেয়াৰ কৰিব नेक्स्ट এইটো এটা জোৰা দেখাইছো ব্ল্যাক কটন লিনেন কটন জোৰা হোয়াইট এন্ড ব্ল্যাক আছে খুব মৰম লাগিব এইটো জোৰাও যেতিয়া পিন্ধিব ৰেডি টু ওয়্যাৰ কৰি এনেকুৱা জোৰাবোৰ খুব বেছি মৰম লাগে আৰু ফুটি উঠে পিন্ধাৰ পিছত এনেকুৱাকে ইয়াত সাটিন পাৰি দিয়া হৈছে আৰু এনেকে গোটেই বডিত কাম থাকিব ইয়াৰো দুটা পিস পাই যাব আপোনালোকে দুজনে ল'ব পাৰিব যদি ভাল লাগিছে আপোনালোকে সোনকালে যোগাযোগ কৰিব যেহেতু ষ্টকবোৰ খুব লিমিটেড হয় আৰু এইখন আহিব মেখেলাখন খুলি দে আৰু ব্লাউজ পিসও আছে আপোনালোকে ল'ব পাৰিব ঘৰত বহি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব মেখেলাখন আহিব এনেকুৱাকে থাকিব খুবেই বেছি ধুনিয়া আপোনালোকে স্ক্ৰিনশ্বট লৈ আমালৈ পঠাই দিব পাৰে আৰু ব্লাউজ পিসটো এইটো হ'ব এবাৰ লৈ আহিছো এটা তাঁতি কটন জোৰা খুব ধুনিয়া সামাৰৰ কাৰণে খুবেই বেছি ধুনিয়া হৈ পৰিছে এইকিটা জোৰা আপোনালোকে ল'ব পাৰে ইয়েলো কালাৰ লাইট ইয়েলো খুব মৰম লগা ঘৰত পিন্ধিবলৈ নতুনকৈ যদি কোনোবাৰ বিয়া বাৰু হৈছে গিফট কৰিবলৈ হওক ঘৰত পিন্ধিবলৈ হওক খুবেই ধুনিয়া কালাৰটো অকমান ডিফাৰেন্ট আহিছে যথেষ্ট ধুনিয়া তাঁতি কটন জোৰা হয় সাইডৰ ফালে সাইড পটিৰ নিচিনাকৈ এনেকৈ গোল্ডেন কালাৰ এটা শাইনিং থকা পাৰি বৈ দিয়া হৈছে আৰু এনেকুৱাকৈ থাকিব গোটেই কাপোৰযোৰ বৈ মানে এনেকুৱা প্ৰিন্ট হয় এইবোৰ মই কৈ দিছো যাতে পিছত খেলিমেলি নহয় প্ৰিন্ট হয় এমব্ৰয়ডাৰী নহয় এনেকুৱাকৈ থাকিব তাঁতি কটন জোৰা আৰু চাদৰখন ৰেডি আছে আপোনালোকে ঘৰত বহিয়ে ল'ব পাৰে মেখেলাখন ৰেডি আছে নেকি নাই ন গতিকে এইখন আহিব মেখেলা যথেষ্ট ধুনিয়াকৈ কৰা আৰু এইটো হ'ব ব্লাউজ পিস গতিকে যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 450 টকাত ঘৰত বহিয়ে ঘৰতে 450 টকাত এই কাপোৰযোৰ ল'ব পাৰে স্ক্ৰিনশ্বট লৈ আমালৈ পঠাই দিব এইযোৰ আহিব খুব ধুনিয়া তাঁতি কটন জোৰা আৰু খুব ধুনিয়াকৈ এইযোৰ কাপোৰ কৰা হৈছে একে হোৱাইটত থাকিব এইযোৰ ব্লু কালাৰৰ প্ৰিন্ট কৰা হৈছে একদম তাঁতি শাৰীৰ দৰে দেখিব খুব ধুনিয়াকৈ কৰা আছে কাপোৰযোৰ চাব এনেকৈ সাইডত এনেকৈ পটিৰ দৰে গোল্ডেন কালাৰ জিলিকনি থকা এটা সাইড পটিৰ দৰে কাম কৰা হৈছে আৰু এখাৰী ফুল থাকিব এইফালে আৰু এনেকুৱাকৈ গোটেই কাপোৰযোৰ থাকিব আৰু সাইডত এনেকুৱা দহি গুঠি দিয়া হৈছে খুব ধুনিয়া লাইটৰ পোহৰটো ইমান এটা ভাল হোৱা নাই এনেকুৱাকৈ থাকিব কাপোৰযোৰ হোৱাইটতে খুব ধুনিয়া কাপোৰ আপোনালোকে যদি ভাল পায় ল'ব পাৰে মাত্ৰ 450 টকা আৰু মেখেলাখন দেখাই আছো এনেকুৱাকৈ থাকিব মেখেলা ব্লাউজ পিসটোও থাকিব চিলালেও চিলাব পাৰে নিচিলালেও নীলা কালাৰৰ ব্লাউজৰ লগত খুব ধুনিয়াকৈ এইটো জোৰা পিন্ধিব পাৰে গতিকে স্ক্ৰিনশ্বট ল'ব যদি ভাল লাগে আৰু আমাৰ কন্টাক্ট নাম্বাৰ দি দিম তাত কন্টাক্ট কৰিব পাৰে এইযোৰ আহিব জয়পুৰী প্ৰিন্টৰ কটন জোৰা খুব বেছি ধুনিয়া এইকিটা জোৰা আপোনালোকে সকলোৱে জানে পিন্ধিবলৈ খুব কমফৰ্টেবল হয় আৰু বৰ্তমানো চলি আছে বহুত দিনৰ পৰাই চলি আছে গতিকে আপোনালোকে যদি ল'ব বিচাৰি আছিলে এইটো জোৰা ল'ব পাৰে হোৱাইটত এইটো পাৰ্পল কালাৰ কাম কৰা হৈছে এইটো পটিৰ দৰে এনেকৈ বৈ দিয়া থাকে
সকলোৱে গম পায়। আৰু প্ৰিণ্টটো খুব মৰম লগা, এনেকৈ তলতো কাম আছে, যথেষ্ট ধুনীয়া কটন কাপোৰ হয়। গৰমত যিহেতু আমাক সকলোকে এনেকুৱা কটন যোৰাৰ প্ৰয়োজন হয়, আপোনালোকে ল'ব পাৰে। আৰু খুব ধুনীয়া মেখেলাখন দেখাই আছোঁ। এইখন আহিব মেখেলা। মেখেলাখনতো এনেকৈ কাম থাকিব। গতিকে যদি ভাল লাগিছে আপোনালোকৰ স্ক্ৰীনশ্বট ল'ব আৰু আমালৈ পঠাই দিব। এইটো যোৰা মাত্ৰ 500 টকাত ল'ব পাৰিব। কোৱালিটি বহুত বেছি ধুনীয়া হয় এইটো। এইযোৰ আহিব জয়পুৰী প্ৰিণ্টৰ কটন যোৰা, খুব ধুনীয়া। এইটো মেহেন্দি গ্ৰীণত থাকিব কামখিনি, হোৱাইটৰ মাজত। খুবেই বেছি মৰম লগা, স্কুল, অফিচ, কলেজ য'তে হ'লেও আপোনালোকে নিব পাৰে। পিন্ধিবলৈ খুবেই কমফৰ্টেবল, সকলোৱে জানে। দাম কম আৰু লগতে খুব ভাল কোৱালিটিৰ থাকে। আৰু এনেকুৱাকৈ গোটেই গাত সৰু সৰু বুটা থাকিব আৰু আচলতে এনেকুৱা মেহেন্দি গ্ৰীণ থাকিব। আৰু ইয়াৰ বেলেগ বেলেগ কালাৰ পাই যাব। আজি জাষ্ট দুটা কালাৰ মই দেখাই গৈছোঁ চব কাপোৰৰে। আৰু এইখন আহিব মেখেলা, আৰু ইয়াৰ ব্লাউজ পিচ আছে, যদিও আছে আপোনালোকে নিজাকৈ ব্লাউজ পিন্ধিও হ'ব পাৰে, পিন্ধিব পাৰে তেনেকুৱাকৈ। খুব ধুনীয়া কাপোৰ। এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা 500 টকাত ল'ব পাৰিব। স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগিছে। আৰু আজি আমি যিমানখিনি পাৰোঁ কম মূল্যতে কাপোৰবোৰ দেখাবলৈ যত্ন কৰিলোঁ। আৰু বাকীখিনি আপোনালোকে আমাৰ নেক্সট ভিডিঅ'ত পাই থাকিব। আৰু কেনেকুৱা কাপোৰ চাব বিচাৰে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজিৰ কাৰণে এইখিনিতে দেখালোঁ। ধন্যবাদ। আৰু যিসকল বৰপেটাৰ পৰা চাই আছে, আমাৰ দোকান আছে বৰপেটা জেইল ৰোডত, আহি আপোনালোকে নিজে চাইও ল'ব পাৰিব। ধন্যবাদ।